আৰু নিজৰ সপোনবিলাক পূৰ কৰিব পাৰে। সাধাৰণতে নৱাগত আদৰণি সভালৈ সেইসকল ব্যক্তিক মুখ্য অতিথি, বিশিষ্ট অতিথি বা উদ্বোধক কৰি আমন্ত্ৰণ কৰি অনা হয় যিসকল নিজেই জীৱনত একজন সফল ব্যক্তি। এইকাৰণে তেখেতসকলক মাতি অনা হয় যে তেখেতসকলৰ অনিল আৰু বৰ্ণাঢ্য জীৱন পৰিক্ৰমাটোৰ কিছু আভা নতুন ছাত্ৰ ছাত্ৰীসকলৰ আগত যাতে বিলাব পাৰি আৰু তাৰ পৰা তেওঁলোক উদ্বুদ্ধ হৈ অনাগত দিনত জীৱনৰ বাটত তেওঁলোকে যাতে বাট খুলিব পাৰে সেই আশাৰে। সেই দৃষ্টিভংগীৰ ফালৰ পৰা মই মুঠেও সফল ব্যক্তি নহয়। স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ অনুৰোধ ৰক্ষা কৰি মই এই কাৰণেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱাগতৰ আদৰণি সভাৰ উদ্বোধন কৰিবলৈ মাইক্ৰফোনৰ সন্মুখত উপস্থিত হৈছো। মই সেইসকল ছাত্ৰ ছাত্ৰীৰ আগত কথা ক'বলৈ আহিছো যাৰ প্ৰাণ আছে, প্ৰাচুৰ্য আছে, যৌৱন আছে, উন্মাদনা আছে আৰু আছে দুৰ্বাৰ স্বপ্ন। নিজক লৈ, জাতিক লৈ আহিছে সেই ত্যাগ, সেই স্বপ্ন লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰিছে। এদিন নিজে মানুহ হ'ব আৰু নিজে মানুহ হোৱাৰ উপৰিও আন 10জনক তেওঁলোকে মানুহ কৰিব। অকল যে আমি পাঠ্যপুথি কেন্দ্ৰিক এটা শিক্ষা ব্যৱস্থাৰ মাজতে নিজকে আবদ্ধ কৰি ৰাখিম তেনেকুৱা নহয়। মই যিসকল ঘৰৰ পৰা প্ৰথমবাৰৰ কাৰণে হয়তো ওলাই আহিছে আৰু কিছুমান হয়তো BA বা BSc পঢ়িবলৈ আহোঁতেই, BCom পঢ়িবলৈ আহোঁতেই তেওঁলোক ঘৰৰ পৰা ওলাই আহিছিল আৰু কোনোবা হয়তো হায়াৰ ছেকেণ্ডেৰী পঢ়িবলৈ যাওঁতেই তেওঁলোক ঘৰৰ পৰা ওলাই গৈছিল। ইয়াত সেই ধৰণৰ ছাত্ৰ ছাত্ৰী ঠাহ খাই আছে। মই তোমালোকে জনা কথা এটাই ক'ব বিচাৰো। মই হয়তো আগতে ইয়াত কৈছো, নাজানো, মই যলৈকে নাযাওঁ কিয় আজিও এই মুহূৰ্তটো এই মাইক্ৰফোনৰ সন্মুখতো মই যিটো বস্তু লগত লৈ ফুৰিছো সেই কথাটোকে মই তোমালোকক ক'ব বিচাৰো। জীৱনৰ বাটত যদি তুমি সফল হ'ব বিচাৰিছা তেনেহ'লে বেলেগ একো নালাগে। এই যে আমি নিজৰ জীৱনটো আৰম্ভ কৰোঁ অ আ ক খৰে, এই কৰে আৰম্ভ হোৱা 4টা শব্দ লগত লৈ ফুৰিব লাগে। মই হয়তো ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যদি আগতে কৈছো নাজানো, পাহৰিছো, আৰু যিসকলে নতুনকৈ শুনিব তেওঁলোকৰ কাৰণে হয়তো এটা গুৰুত্ব থাকিব। যিসকলে আগতে শুনিছে তেওঁলোকে হয়তো গুৰুত্বটো আজিৰ দিনত উপলব্ধি কৰিব নোৱাৰিব। কি সেইকেইটা? মই কলৈ আহিছো, মই কিয় আহিছো, মই ক'ৰ পৰা আহিছো, মই কাৰ বাবে আহিছো। অনবৰতে ছাত্ৰ জীৱনত লৈ থাকিবলগীয়া কেইটামান বাক্য। কলৈ, কিয়, ক'ৰ পৰা, কাৰ বাবে, বেলেগ একো নাই। তুমি যলৈকে নেযোৱা কিয় তুমি লগত যদি লৈ ফুৰিব পাৰা যে মই কলৈ আহিছো, মই কিয় আহিছো, মই ক'ৰ পৰা আহিছো, মই কাৰ বাবে আহিছো। এই 4টা বাক্য যেতিয়া তুমি লগত লৈ ফুৰিবা তেতিয়া তোমাক আন এটা বাক্যই, পঞ্চমটো বাক্যই এনেও লগত তোমাক সুধি থাকে, মই কোন, মই কোন, মই কোন। আৰু ইয়াৰ উত্তৰটো যেতিয়া তুমি নিজে দিব পাৰিবা তেতিয়াই তুমি এজন সফল মানুহ হ'বা, বেলেগ একো নাই। কি ছাত্ৰ অৱস্থাৰ পৰা কি মুখ্যমন্ত্ৰীলৈকে যদি তুমি চোৱা, মই কলৈ আহিছো এই মুহূৰ্তটো মই লৈ আছো যে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱাগতৰ আদৰণি সভাত এই প্ৰেক্ষাগৃহত কথা ক'বলৈ আহিছো। মই কাৰ বাবে আহিছো? একাংশ ছাত্ৰ ছাত্ৰীৰ কাৰণে আহিছো আৰু লগে লগে মই মোৰ নিজৰ কাৰণেও আহিছো। মই ক'ৰ পৰা আহিছো? মই গুৱাহাটীৰ পৰা আহিছো। 7টাকৈ টেলিভিছন নিউজ চেনেল আছে। 7টা টেলিভিছন চেনেলৰ ভিতৰত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক হিচাপে মই ইয়ালৈ আহিছো। গতিকে মোৰ এটা ইয়াত দায়বদ্ধতা আছে। মই যদি ইয়াত কিবা গণ্ডগোল কৰো অকল মই নিতুমণি শইকীয়া বদনামী হৈ নাযাম, বদনাম হ'ব মোৰ 450 কৰ্মচাৰী থকা প্ৰতিদিন টাইম নামৰ নিউজ চেনেলটো। মই কিয় কৈছো তোমালোকক? ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ মাজত কোনোবা এজনে বেয়া কাম কৰে, কোনোবা এজনী ছোৱালীয়ে অসৎ কাম কৰে, কিন্তু বদনাম হৈ যায় গোটেই বিশ্ববিদ্যালয়খনৰ, বদনাম হৈ যায় গোটেই ছাত্ৰ সমাজৰ। কোনে দিলে অধিকাৰ সেই ছাত্ৰগৰাকীক বা সেই ছাত্ৰীগৰাকীক? তুমি এটা ভুল কৰিবা, কিয় বিশ্ববিদ্যালয়খনে তাৰ কুফল ভুগিব লাগে?
আমি কিমানে মনত ৰাখোঁ সেই কথাটো। যেতিয়া ঘটনাটো ঘটি যায় তাৰ পিছত আমি অনুতপ্ত হওঁ বা তাৰ পিছত আমাৰ অনুশোচনা আহে, লাভ নাই। ঘটনাটো ঘটাৰ আগত সেই চিন্তাখিনি আমি কৰিব পাৰিব লাগিব। তুমি মনত ৰাখিবা যে তুমি এখন ঘৰৰ পৰা আহিছা, তোমাৰ মা আৰু দেউতাৰ এটা সপোন লৈ তুমি ইয়ালৈ আহিছা, আৰু তাৰ লগে লগে তুমি নিজৰ সপোনটো পূৰ কৰিবলৈ ইয়ালৈ আহিছা। ঘৰখন ক'ত? এখন নিৰ্দিষ্ট গাঁৱত, এটা অঞ্চলত। তুমি যদি ইয়াত বেয়া কাম কৰা, তুমি অকল বদনামী নহবা, লগে লগে বদনামী হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়, লগে লগে বদনামী হ'ব তোমাৰ মা আৰু দেউতা আৰু গাঁওখন। কাৰ পুতেক, কাৰ জীয়েক, তেওঁলোকে তোমাক এটা সপোন কৰি পঠিয়াইছিল আৰু তোমালোকে দুঃস্বপ্ন হৈ পেলাই তেওঁলোকক ইয়ালৈ লৈ আহিবা। সেই চিন্তাখিনি আমি সময়ত কৰিব লাগে। মোৰ জ্ঞান আৰু বুদ্ধি উদয় হোৱাৰ পৰা মই এই মুহূৰ্তলৈকে যদি মই মাইক্ৰফোনৰ সন্মুখত কিবা কথা ক'ব পৰা কাৰোবাৰ কাৰণে মানুহ হৈছো, বেলেগ একো গুণ নাই। মই অকল এই কথাখিনিৰ কাৰণেই চাগে হৈছো। মই কলেজত পঢ়োতেনেও, মই বিশ্ববিদ্যালয়ত পঢ়োতেনেও মই অনবৰত এইকেইটাই লৈ আছিলো। মই সঁচা কথা কৈছো তোমালোকক, মই ভিৰৰ মাজত থাকো কিন্তু মই সদায় অকলশৰীয়াকৈ থাকো। সকলোৰে লগত মই মিলি থাকো কিন্তু ক'ব নোৱাৰাকৈ মই পৃথক হৈ থাকো। অৰ্থাৎ তুমি হাজাৰ হাজাৰৰ মাজত থাকা কিন্তু ক'ৰবাত তুমি নিজকে একক, অনন্য আৰু অদ্বিতীয় কৰি ৰাখিব পাৰিব লাগিবই। সেইটো তুমি নিজে জানিবা, তুমি ক'ত একক, ক'ত অনন্য, ক'ত তুমি অদ্বিতীয়। কোনেও গম পাব নালাগিব, ক'তো বিজ্ঞাপন দিব নালাগে, ক'তো তুমি ৱালত লিখিব নালাগে। তুমি মনৰ মাজত লিখি লোৱা, হৃদয়ত লিখি লোৱা যে মই ক্লাছটোৰ ভিতৰত পৃথক, মই বিশ্ববিদ্যালয়খনৰ ভিতৰত একক, মই সকলোৰে মাজত থাকিও মই অনন্য, মই জিলিকি থাকিম ধ্ৰুৱ তৰাৰ দৰে। সেই চিন্তাটো যেতিয়া তোমাৰ মগজুত থাকিব, তুমি চাবা তুমি এদিন নহয় এদিন তুমি পাৰিবাই। মই দৰং কলেজত পঢ়োতেনেও মোৰ ডিপাৰ্টমেণ্টত মই সদায় ভাবো ছাৰ আৰু বাইদেউৰ দৃষ্টিত মই ক'ত বেলেগ। মোৰ শ্ৰেণীটোৰ কোঠাৰ এই 100 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত মই ক'ত বেলেগ। বাকী হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ মাজত আটাইকেইটা ডিপাৰ্টমেণ্টৰ ভিতৰত মোৰ গুৰুত্ব এই কলেজখনত ক'ত বেলেগ। বিশ্ববিদ্যালয়ত পঢ়োতেনেও মই সেইখিনি। মই তোমালোকক গৌৰৱেৰে ক'ব পাৰো যে হয়তো সেই চিন্তাটো মোৰ সেই তেতিয়াই আছিল কাৰণেই মোৰ শিক্ষাগুৰুসকলে চাগে মোক ক'ৰবাত সুকীয়াকৈ পাইছিল। আজিও মোৰ বিশ্ববিদ্যালয়ৰ শিক্ষাগুৰুসকলে চাগে সুকীয়াকৈ পাইছিল আৰু মোক চাগে যিখিনি তেওঁলোকে মৰম দিছিল, যিখিনি মোক ভাল পোৱা দিছিল আৰু মোৰ ওপৰত যিখিনি আস্থা আৰু বিশ্বাস পোষণ কৰিছিল, মই ভাবো সেই বিশ্বাসৰ, সেই আস্থাৰ মই মূল্য দিবলৈ আজিৰ দিনটোত চেষ্টা কৰিছো। মই তোমালোকক সেইটোৱেই ক'ব বিচাৰো। কোনোবাই হয়তো তোমালোক ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হ'বলৈ ইয়াত স্বপ্ন লৈ আহিছা, কোনোবাই কিন্তু ইয়াত অকল ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হ'ম বুলি অহা নাই। আহিছা জীৱনৰ বেলেগ সন্ধান কৰিবৰ কাৰণেও। আমাক ভাল ছাত্ৰ নেতা যি ধৰণে লাগে, আমাক ভাল ৰাজনীতিবিদ যি ধৰণে লাগে, আমাক ভাল সাংবাদিক যি ধৰণে লাগে, আমাক ভাল অভিনেতাও লাগে, আমাক ভাল ক্ৰীড়াবিদো লাগে, আমাক ভাল নাট্যকাৰো লাগে, আমাক ভাল শিক্ষকো লাগে। ইয়াৰ মাজতেই সেই সকলোখিনি মানুহ সোমাই আছে। তোমালোক কোনোবা ইয়াৰ নতুন প্ৰজন্মৰ হয়তো দ্বিতীয়গৰাকী অনুৰাধা শৰ্মা পূজাৰী, অদূৰ ভৱিষ্যতলৈ হয়তো দ্বিতীয়গৰাকী ডক্টৰ নগেন শইকীয়া ছাৰ ইয়াতেই সোমাই আছে। কোনোবা হয়তো জুবিন বা কোনোবা পাপন হয়তো ইয়াতেই সোমাই আছে। মোৰ কথাটো হ'ল যে তোমাক দেউতা আৰু মায়ে অনবৰত পঢ়াৰ কথা ক'ব, ঘৰৰ পৰা তোমাক অনবৰত ফোন কৰি পঢ়িবৰ কাৰণেই কৈ থাকিব, কিন্তু তুমি পঢ়াৰ লগতে তুমি এই দিশখিনিও তুমি আগুৱাই নিব পাৰিব লাগিব এই বয়সত। মনত ৰাখিবা যে বিশ্ববিদ্যালয়লৈ যেতিয়া আহিছা, উচ্চ শিক্ষা গ্ৰহণৰ বাবে যেতিয়া আহিছা, তাৰ মানে তুমি এটা পৰ্যায়ত আহিছা। এতিয়া তুমি ক্লাছ 8, 9, 10ৰ পৰিৱেশত নাই তুমি উচ্চতৰ মাধ্যমিক বা স্নাতকৰ পৰ্যায়ত কৰা সেই পৰিৱেশটোত। এতিয়া তুমি পৰিপক্ক, তুমি পঢ়িবলৈ আহিছা। এই যে পঢ়িবলৈ আহিছা, তাৰ লগে লগে তুমি আন কেইটামান পৰে আৰম্ভ হোৱা শব্দৰ এই জীৱনত তুমি মুখামুখি হবা। বিশ্ববিদ্যালয়ে পঢ়িবলৈ অহা ছাত্ৰ ছাত্ৰীসকলে প্ৰথমটো পৰে প্ৰভাৱিত হয়। কোনোবা এগৰাকী শিক্ষক, কোনোবা এগৰাকী বন্ধু, তুমি চাবা তুমি কাৰোবাৰ দ্বাৰাই
প্ৰভাৱিত হোৱা ক'ব নোৱাৰাকৈ তুমি এখন কিতাপ পঢ়িছা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ যদি এখন গল্প পুথি পঢ়িছা হোমেন বৰগোহাঁই ছাৰৰ যদি নতুন কিতাপ এখন পঢ়িছা বা ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ যদি তুমি কিতাপ এখন পঢ়িছা তুমি ক'ব নোৱাৰাকৈ চাবা তুমি ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ দ্বাৰাই তুমি প্ৰভাৱিত হৈছে তুমি ক'ব নোৱাৰাকৈ ডক্টৰ ৰঞ্জিত হাজৰিকাৰ দ্বাৰা প্ৰভাৱিত হৈছে তুমি উপাচাৰ্য মহোদয়ৰ দ্বাৰা ক'ব নোৱাৰাকৈ ক'ৰবাত প্ৰভাৱিত হৈছে হবাই কিবা প্ৰকাৰে কোনোবা এগৰাকী শিক্ষক বন্ধু বান্ধৱ কাৰোবাৰ দ্বাৰা প্ৰভাৱিত হবাই দ্বিতীয়টো হৈছে ইয়াত তুমি যি ধৰণে প্ৰভাৱিত হোৱা একেদৰে তুমি প্ৰতাৰিতও হোৱা সেই প্ৰতাৰণা তোমাৰ বিভিন্ন দিশত আহিব পাৰে বন্ধু বান্ধৱৰ পৰা আহিব পাৰে আত্মীয় স্বজনৰ পৰা আহিব পাৰে কোনোবা শিক্ষাগুৰুৰ পৰা আহিব পাৰে বিভিন্নজনৰ পৰা আহিব পাৰে তুমি ইয়াত প্ৰবঞ্চনাৰ মুখামুখি হবা ক'ব নোৱাৰাকৈ তোমাক কোনোবাই জালত পেলায় তুমি প্ৰবঞ্চিত হোৱা হবাই তুমি চাবা তুমি মোক ক'ব নালাগে নিজক সুধিবা এই বয়সত তুমি ক'ব নোৱাৰাকৈ কাৰোবাৰ প্ৰেমত পৰা যেটো সঁচা কথা তুমি কলেজ লাইফলৈকে হয়তো তুমি কাৰো প্ৰেমত পৰি পোৱা নাই কিন্তু বিশ্ববিদ্যালয়লৈ অহাৰ পিছত তুমি ক'ব নোৱাৰাকৈ কাৰোবাৰ চাৰি চকুৰ মিলন হৈ যায় কোনোবা কাৰোবাক ভাল লাগে গম নোপোৱাকৈ প্ৰেমত পৰে আৰু পৰৱৰ্তী সময়ত এটা ঘৰৰ তেওঁলোক বাসিন্দা হয় এই বিশ্ববিদ্যালয়তে তেওঁলোকে জীৱনৰ সেই নতুন ইনিংছটো আৰম্ভ কৰে এই পকেইটাৰ প্ৰভাৱ এই বিশ্ববিদ্যালয়ৰ জীৱনত পৰে আৰু নিজক যিসকল ছাত্ৰ ছাত্ৰীয়ে সজাব জানে নিজক লৈ যাবলৈ এই বয়সতে খুব সূক্ষ্মভাৱে চিন্তা কৰিব পাৰে সেইসকল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ভাল হ'বই তুমি তাত কোনো প্ৰশ্নবোধক চিহ্নৰ উদয় নহয় কেইজনমান মানুহৰ মই তোমালোকক এই মুহূৰ্তত যদি নামটো লৈ দিওঁ সকলোৱে চিনি পাবা তোমালোকে এটা সময় আছিল তেখেতৰ ঘৰত এসাঁজ খাই এসাঁজ খাবলৈ ভাত নাছিল আৰু এনেকুৱা দিনো তেওঁলোকৰ ঘৰত গৈছে দিনত যদি ককায়েকে খাইছে ৰাতিলৈ ভায়েকে খাইছে পিছদিনাখন ৰাতিপুৱা বায়েকে খাইছে অৰ্থাৎ ৰটেশ্যন কৰি পেলাই তেওঁলোকে ভাত খাবলগীয়া হৈছিল আৰু এনেকুৱা দিনো গৈছে ভাত নাই ভীমকল খাই পেলাই তেওঁলোক স্কুললৈ গৈছে কোনোবা দিনাখন লঘোণেও আছে নেখোৱাকে গোটেই দিন ৰাতি লঘোণে আছে কিন্তু তাৰ পিছতো নিজৰ ওপৰত থকা বিশ্বাস আৰু নিজৰ স্বপ্নটোৰ কাৰণে তেনেকুৱা মানুহ আনৰ কাৰণে আদৰ্শ হৈ থিয় দিব পাৰিছে এইখন অসমত তেনেকুৱা মানুহ আছে আজি যদি মই তোমালোকক কওঁ সেই ভীমকল খাই এটা সময়ত স্কুললৈ যোৱা মানুহজন আজি অসমত এক মাহত 6 কোটি দৰমহা দিয়া এজন মানুহ হৈছে আৰু যাৰ অসমত 3খনকৈ চিকিৎসালয় আছে আৰু কলকাতাত এখন চিকিৎসালয় আছে জিএনআৰচিৰ স্বত্বাধিকাৰী ডাক্তৰ নুমল বৰা তেওঁৰ নাম যি ভীমকল খাই পেলাই স্কুললৈ গৈছিল আৰু এসাঁজ খাই এসাঁজ নোখোৱাকৈ আছিল আৰু সেই নুমল বৰা আজি এক মাহত কৰ্মচাৰীক দৰমহা দিয়ে 6 কোটি টকা 6 কোটি এইটো বাস্তৱ কোনো সাধু কথা নাই কোৱা তোমালোকক জীৱন্ত প্ৰতিমূৰ্তি তেওঁ তোমালোকৰ সন্মুখত এজন মানুহ 8ম শ্ৰেণীলৈকে পঢ়িছিল একো নাজানে তেওঁ ইংৰাজী কিতাপ জীৱনত পঢ়িয়ে পোৱা নাই কিন্তু তাৰ পিছত জৱাহৰলাল নেহৰুৰ ব্যক্তিগত সচিবে যেতিয়া তেখেতক কৰবাত চিনাকি কৰি দিবলগীয়া হৈছিল চিনাকি দিছিল নামটো কৈ MA LLB এনেকৈ কৰবাত তেওঁ BA LLB বুলি কৈ দিছিল অৰ্থাৎ তেওঁ যিটো প্ৰজ্ঞা তেওঁ যিটো ব্যক্তিত্ব তেওঁ যিটো চিন্তা সেইখিনিয়ে তেওঁ এনেকুৱা পৰ্যায়লৈ লৈ গৈছিল কাৰো সুধিবলৈ হয়তো সাহস নাছিল যে আপুনি কিমান পঢ়িছিল
তেওঁক স্বতঃস্ফূৰ্তভাৱে বহু মানুহে সমসাময়িক সমাজৰ মানুহখিনিয়ে ভাবি লৈছিল যে এজন স্কলাৰ, তেওঁ এজন ডাঙৰ শিক্ষাবিদ, পণ্ডিত। সেই ব্যক্তিগৰাকীৰ অসমৰ জাতীয়তাবাদৰ অন্যতম এগৰাকী নায়ক। মই আকৌ কৈছো, তেওঁ ইংৰাজী কিতাপ পঢ়িয়ে পোৱা নাছিল, পিছত জীৱনত এখন কিবা কিবি পঢ়িছিল, এখন নিজে লিখি থৈ গৈছে। সেই মানুহজনে লিখা কবিতা তোমালোকে আমি বহুতেই পঢ়িছো। তাৰে ভিতৰত এটা হৈছে জাক ডেকাতে জাক, অম্বিকাগিৰি ৰায়চৌধুৰী, যিগৰাকীৰ নাম অসমৰ অন্যতম এগৰাকী জাতীয়তাবাদী নেতা। জৱাহৰলাল নেহৰুৰ ব্যক্তিগত সচিবে তেওঁক কিন্তু ডাঙৰ উকিল বুলি ভাবিছিল। আৰু এজন মানুহ সৌ সেইদিনাখনলৈকে অসমৰ মানুহে তেখেতক চিনিয়ে পোৱা নাছিল, গম পোৱা নাছিল। ক্লাছ 7 নে 8লৈকে তেখেত পঢ়িছে। জীৱনত তেওঁ কেতিয়াও বিদেশৰ কোনো কিতাপ পত্ৰ পঢ়ি পোৱা নাই, কোনো তত্ত্বগধুৰ আলোচনী পঢ়ি পোৱা নাই, একো নাজানে তেওঁ। পৃথিৱীৰ ভূ ভাৰস্থ তেওঁ একো নাজানে। 8ম শ্ৰেণীলৈকে পঢ়িছে, হয়, মোৰ মনত পৰিছে। আৰু সেই মানুহজন আজি লেকচাৰ দিবৰ কাৰণে পৃথিৱীৰ বিভিন্ন দেশলৈ যায়। তেওঁক আমন্ত্ৰণ কৰে এইখন অসমৰে মানুহ। কোন জানা? তেওঁক এতিয়া নামটোতকৈ তেওঁক চিনাকি দিয়া হয় অৰণ্য মানৱ যাদৱ পায়েং। ক্লাছ 8লৈকে পঢ়িছিল। তেওঁক লৈ যোৱা হয় বিভিন্ন বঁটাৰে, তেওঁক এতিয়া সন্মানিত কৰা হৈছে, কিন্তু তেওঁ পঢ়িছিল ক্লাছ 8লৈকে। এখন ফটো তোমালোকৰ সকলোৱে চকুৰ আগত, অলপ দিনৰ আগত, কি টেলিভিছন কি বাতৰি কাকত সকলোতে দেখিছিলা, এতিয়াও জিলিকি উঠিব মই কোৱাৰ লগে লগে তোমালোকক। আন্না হাজাৰে যেতিয়া অনশন কৰিছিল, সেই অনশন ভংগ যেতিয়া কৰা হৈছিল, কোনে ভংগ কৰিছিল মনত আছেনে? গোটেই দেশজুৰি আলোড়ন লগা দিল্লীত যেতিয়া আন্না হাজাৰে সেই আন্দোলনটো আৰম্ভ কৰিছিল, তোমালোকে মনত পেলোৱা, টুপি পিন্ধা সেই আন্না হাজাৰে নীলা চাৰ্ট পিন্ধা এজন মানুহে জুচ খুৱাই পেলাই সেই অনশন ভংগ কৰিছিল। আন্না হাজাৰে আছিল ভাৰতীয় সেনাবাহিনীৰ এজন গাড়ী চালক, মাত্ৰ গাড়ী চালক। আৰু যিগৰাকীয়ে আন্না হাজাৰেৰ সেই অনশন ভংগ কৰিবৰ কাৰণে এটা সময়ত জুচ খুৱাইছিলগৈ, তেখেত আছিল ভাৰতীয় সেনাবাহিনীৰ প্ৰাক্তন মুৰব্বী VK সিং, এতিয়া মন্ত্ৰী। ভাৰতীয় সেনাৰ মুৰব্বী গৰাকীক এজন ড্ৰাইভাৰে জীৱনত কোনোদিন লগ কৰিব পৰা নাছিল। এনেকুৱা কৰি দিলে যে 1 নম্বৰ মানুহজনে এদিন গৈ জুচ খুৱাই অনশন ভংগ কৰিবলগীয়া পৰিৱেশ হৈছে ইয়াত। আন্না হাজাৰে VK সিঙে অনশন ভংগ কৰাইছিল, তোমালোকে মনত পেলোৱা হয় নে নহয়? আৰু VK সিং কিমান পঢ়া, কিমান শিক্ষিত, আৰু আন্না হাজাৰে কিমান পঢ়া, কিমান কি আছিল। কোনো সাধু কথা নহয়, জীয়া কাহিনী, সঁচা কাহিনী। এতিয়া মই তোমালোকক কম দুগৰাকী নাৰীৰ কথা। সৌ সেইদিনাখনলৈকে কোনেও নাজানিছিল আজি তুমি মই কোৱাৰ উপৰিও আনকি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ মুখত যদি অসমৰ কাৰোবাৰ নাম আখৈ ফুটিছে, দেশৰ বিভিন্ন প্ৰান্তত ৰাজনৈতিক সভাত যদি অসমৰ কাৰোবাৰ নাম দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লৈ আছে, তেনেহলে এগৰাকীয়ে নাম লৈ আছে, নামটো হৈছে হিমা দাস। হিমাই কিন্তু মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত ক'ৰবাত ষ্টেণ্ড কৰি পেলাই এনেকে উজলি উঠা নাই। হিমাক কিয় আজি চিনি পাইছে, হিমাক কিয় তুমি মই আজি ভাল পাইছো, কিয় আজি বিশ্বই হিমাক লৈ বেলেগ ধৰণে ভাবিবলগীয়া হৈছে? তাৰ পিছত যদি মই আৰু এগৰাকীৰ নাম লওঁ, ৰীমা দাস। অসমীয়া চলচ্চিত্ৰক এতিয়া যদি কোনোবাই বাহিৰত এই মুহূৰ্তটো আটাইতকৈ শক্তিশালী ৰূপত বেলেগ ধৰণে প্ৰতিষ্ঠা কৰিব পাৰিছে, কোনগৰাকী নাৰীয়ে পাৰিছে? তুমি নিউয়ৰ্কৰ ফিল্ম ফেষ্টিভেলেই চোৱা, তুমি টৰেণ্টোৰ চোৱা, তুমি টকিঅ' ফিল্ম ফেষ্টিভেললৈকে চোৱা,
অসমৰ ৰীমা দাসৰ ছবিয়ে যিটো সন্মান লাভ কৰিছে কোনে পাইছে সেয়া। অৰ্থাৎ মই তোমালোকক এই কথাখিনি এই কাৰণেই ক'লো যে পঢ়ি থকাৰ জীৱনত এওঁলোকে খুব চোকা ছাত্ৰ হিচাপে, গৱেষক ছাত্ৰ হিচাপে তেওঁলোকৰ তেখেতসকলৰ কোনো তেনেকুৱা সুকীয়া পৰিচয় নাছিল তেওঁলোকৰ বিশ্ববিদ্যালয়ৰ উপাধি বহুতৰ। কিন্তু তাৰ পিছতো আজি তেওঁলোকক লৈ তুমি মই চিন্তা কৰিবলগীয়া হৈছে, কথা পাতিবলগীয়া হৈছে, আৰ্টিকল লিখিবলগীয়া হৈছে। এইটো এতিয়া যে হৈছে তেনেকুৱা নহয়, শংকৰদেৱৰ দিনতো হৈছিল, হজৰত মহম্মদৰ দিনতো হৈছিল। হজৰত মহম্মদ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে প্ৰাথমিক বিদ্যালয়লৈও গৈ পোৱা নাই, কিন্তু সেই হজৰত মহম্মদক লৈ পৃথিৱীৰ বিখ্যাত বিশ্ববিদ্যালয়ত এতিয়া ডাঙৰ ডাঙৰ পণ্ডিতে গৱেষণা কৰি তৰণি পোৱা নাই। সেইজনী হজৰত মহম্মদ। শংকৰদেৱৰো কোনো বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নাছিল, কিন্তু সেই শংকৰদেৱক লৈ অসমৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ত এতিয়া গৱেষণা কৰিব লাগে। অৰ্থাৎ মানুহৰ চিন্তাই, মানুহৰ কৰ্মই মানুহক কৰবাৰ পৰা কৰবালৈ লৈ যায় যিটো তুমি মই ভাবিবই নোৱাৰো। আৰু সেইখিনি অকল নিজৰ কাৰণে হয়। নিজক যদি মানুহে লৈ যাব জানে, নিজক যদি মানুহে বুজি পায়, তেনেহ'লে সেই মানুহে জীৱনটো সজাব জানে। মোৰ তোমালোকৰ প্ৰতি অনুৰোধ যে ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ তোমালোক আহিছা অকল খাই বৈ জীয়াই থাকিবৰ কাৰণে, এটা ধুনীয়া ধনৱান ল'ৰাৰ লগত বিয়া হ'বৰ কাৰণে, বা এজনী ধুনীয়া ছোৱালীক জীৱন সংগী কৰি এখন সুখৰ সংসাৰ গঢ়িবৰ কাৰণে ইয়ালৈ আহিব নালাগে। মানুহ হিচাপে যিহেতু আমি জন্মগ্ৰহণ কৰিছো, গতিকে আমি মানুহ হিচাপে আমাৰ নিজৰ পৰিচয় দিব লাগিব। প্ৰত্যেকটো ক্ষেত্ৰতে আমি অকল চৰকাৰলৈ, আমি আনলৈ, জাতীয় সংগঠনলৈ দায় ঠেলি বা আশা কৰি একো লাভ নাই। তুমি ইয়ালৈ আহিছা, উচ্চ শিক্ষা গ্ৰহণ কৰিবা, নিজৰ জীৱনটোক তুমি জীপাল কৰিবই লাগিব, আৰু লগত তুমি নিজৰ ঘৰখনৰ প্ৰতি, নিজৰ গাঁওখনৰ প্ৰতি, নিজৰ সমাজখনৰ প্ৰতি তোমাৰ এটা দায়িত্ববোধ থাকিবই লাগিব। তুমি কিবা কৰ্তব্য পালন কৰিব পাৰিব লাগিবই। সেই চিন্তাৰে তুমি উদ্বুদ্ধ কৰিবৰ কাৰণে এইটোৱে আটাইতকৈ উপযুক্ত সময়। ইয়াতে তুমি ঠিক কৰিব লাগিব তুমি ভৱিষ্যতলৈ কি হবা, কি কৰিবা আৰু কি বিলাবা, ইয়াতে ঠিক কৰিবা। ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ যিটো পদক্ষেপ, মই ডেভিডক বহুত আগতেই চিনি পাওঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যে চিনি পাওঁ তেনেকুৱা নহয়। আজি মই এই অনুষ্ঠানটোত মই এটা ঘোষণা কৰিম, মই কোনো জ্যোতিষী নহয়, মই কোনো ভৱিষ্যৎবাণী কৰা ভৱিষ্যৎদ্ৰষ্টাও নহয়, কিন্তু তথাপিও তোমালোকে চাবা, এই যে ডেভিড বোলা জেনেৰেল ছেক্ৰেটাৰীজন তোমালোকৰ আছে, এদিন অসমৰ সমাজ জীৱনক ডেভিডক সকলোৱে চিনি পোৱা হ'ব। চাবা, চিনি পাবই, চিনি পাব লাগিবই, যদি ডেভিডে ভুল নকৰে। এতিয়াৰ যিটো পথত ডেভিড গৈ আছে, এদিন ইয়াৰে কোনোবা ছাত্ৰ ছাত্ৰীয়ে ক'ব লাগিব যে নিতুমণি শইকীয়াই 2018 চনৰ নৱাগত আদৰণি সভাত কিন্তু এই ডেভিড হাজৰিকাক লৈ ভৱিষ্যৎবাণী কৰিছিল, আৰু আজি সঁচাকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সম্পদ হিচাপে ডেভিড হাজৰিকা অসমৰ সমাজ জীৱনত জিলিকি উঠিছে। এনেকৈ ক'ব লাগিবই, কাৰণ যাৰ যি প্ৰতিভা আছে তাৰ উমানটো ছাত্ৰ অৱস্থাতেই পোৱা যায়। তুমি কি তৰুণ গগৈলৈ মনত পেলোৱা, কি সৰ্বানন্দ সোণোৱাললৈ মনত পেলোৱা, কি নৰেন্দ্ৰ মোদীলৈ মনত পেলোৱা, কি ভূপেন হাজৰিকালৈ মনত পেলোৱা, সকলোৰে জীৱনত ছাত্ৰ অৱস্থাতে নিজৰ নিজৰ প্ৰতিভা তেওঁলোকে দেখুৱাইছিল। মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত ষ্টেণ্ড কৰা মানুহবিলাকেহে যে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে তেনেকুৱা নহয়। সেই প্ৰতিভা কেতিয়াবা নোহোৱাও হৈ যায়। কিছুমান মানুহে সেই প্ৰতিভা ধৰি ৰাখিব পাৰে, আৰু কিছুমানে সেই প্ৰতিভা মুঠেও ধৰি ৰাখিব নোৱাৰে। যোৱা 30 বছৰত যিমানবিলাকে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত ষ্টেণ্ড কৰি টপাৰ হৈছে, 5 জনৰ নাম যদি মই তোমালোকক সুধো, কোনেও ক'ব নোৱাৰা। 5 জন টপাৰ হোৱা মেট্ৰিকত, হায়াৰ ছেকেণ্ডেৰীত নোৱাৰা, তোমালোকে কোনেও ক'ব নোৱাৰা। কিন্তু যোৱা 30 বছৰৰ আগৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত টপাৰ হোৱা বা ষ্টেণ্ড কৰা বহুত মানুহ আজি অসমৰ সমাজ জীৱনত বটবৃক্ষৰ দৰে জিলিকি আছে, যিবিলাকৰ নাম তোমালোকে সকলোৱে জানা। কি ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ নামেই ল'বা, কি ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত ছাৰৰ নামেই ল'বা, কি ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰৰ নামেই ল'বা, নে কি বৰ্তমানৰ সাহিত্য জগতৰ প্ৰাক্তন অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি বৰাৰ নামেই ল'বা। অজস্ৰ মানুহ আছে যে পৰৱৰ্তী সময়ত
সঁচাকৈ জিলিকি উঠিছে। মৌচুমী চুবুৰীয়ালৈকে যদি তুমি চোৱা, তেনেহ'লে সঁচাকৈ তেওঁলোকে যেনেকৈ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটক ষ্টেণ্ড কৰিছিল, পৰৱৰ্তী সময়ত অসমৰ সমাজ জীৱনতে তেওঁলোকে ষ্টেণ্ড কৰিছিল। ডক্টৰ হীৰেণ গোহাঁই ছাৰে কোনোবা যুগতেই মেট্ৰিকত ষ্টেণ্ড কৰিছিল, মই ভাবোঁ আজিও তেওঁ অসমৰ সমাজ জীৱনত ষ্টেণ্ড কৰি আছে। এতিয়াও এই মুহূৰ্তত আমাক লাগে তেনেকুৱা ষ্টেণ্ড কৰা মানুহ, চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ ষ্টেণ্ড কৰি এটা সময়ত নোহোৱা হৈ যোৱা ষ্টেণ্ড কৰা মানুহবিলাক আমাক নালাগে। সঁচা অৰ্থত জাতিৰ কাৰণে, সমাজৰ কাৰণে, দেশৰ কাৰণে যিবিলাকে কাম কৰি পেলাই অলপ হ'লেও উজলি উঠিব, কিবা এটা সেৱাৰ মনোভাৱেৰে কিবা এটা কৰিব, তেনেকুৱা ষ্টেণ্ড কৰা মানুহ লাগে। তোমালোকে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট বহুত হ'বা, মই জানো। অকল চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হ'ব নালাগে। সকলো মনত ৰখাকে তুমি ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হোৱা সকলোতে, সেইটো তোমাৰ কৃতিত্ব। সেই মানসিকতাৰে যদি তুমি কাম কৰিব পাৰা, তেতিয়াহ'লে উচ্চ শিক্ষা গ্ৰহণৰ সাৰ্থকতা থাকিব। মই ছাত্ৰ ছাত্ৰীৰ আগত কথা ক'বলৈ পালে মই কৈ থাকিব পাৰোঁ, কিন্তু মই এতিয়া যাবগৈ লাগিব। মোৰ 2টা বজাত ফ্লাইট আছে। শেষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই যিবিলাক শেহতীয়াকৈ এই বিশ্ববিদ্যালয়খনত পদক্ষেপ লৈছে, উত্তৰণ গোস্বামী, ডেভিড হাজৰিকাহঁতৰ নেতৃত্বত, মই তেওঁলোকৰ সেই প্ৰচেষ্টাত ধন্যবাদ জনাইছোঁ আৰু লগতে শলাগ লৈছোঁ। বিশেষকৈ ছাত্ৰীসকলৰ সমস্যাৰ কাৰণেও যে তেওঁলোকে কিছু দৃষ্টি নিবদ্ধ কৰিছে, এই চেনিটেৰী পেড ইয়াত ডিছপ্লে কৰাৰ ক্ষেত্ৰত বা আপোনালোকক বিতৰণ কৰাৰ ক্ষেত্ৰত যিটো ভূমিকা তেওঁলোকে গ্ৰহণ কৰিছে, এনেকুৱা নতুন চিন্তাৰে কিছু কাম ছাত্ৰ অৱস্থাটো কৰিবলৈ সাহস কৰিব লাগে বা কৰিবলৈ নিজক সাজু কৰিব লাগে। তেনেধৰণে যিখিনি ইয়াত নতুনত্বৰ কাম স্নাতকোত্তৰ ছাত্ৰ সন্থাই কৰিছে, তাৰ কাৰণে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। অনাগত দিনত ছাত্ৰ সমাজৰ লগতে বিশ্ববিদ্যালয়খনৰ সামগ্ৰিক উত্তৰণৰ স্বাৰ্থত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে বলিষ্ঠ নেতৃত্ব দিব আৰু অসমৰ সমাজ জীৱনক আগুৱাই নিয়াত সহায় কৰিব। সেই আশাৰে প্ৰত্যেকগৰাকী নৱাগত ছাত্ৰ ছাত্ৰীক পুনৰবাৰ মই শুভেচ্ছা জনাইছোঁ। সকলোৰে সপোনবিলাক পূৰ হওক। ধন্যবাদ। সঁচাকৈ আমি যদি প্ৰত্যেকে উপলব্ধি কৰোঁ যে শিক্ষাৰ প্ৰাৰম্ভিক আৰু প্ৰাথমিক